নমস্কাৰ বন্ধুসকল, আপোনালোকে জানিব বিচাৰেনে যে আপোনাৰ স্মাৰ্টফোনটোৰ কেমেৰা হওক, ফ্লাছ লাইট হওক, ব্লুটুথ কানেকশ্যনেই হওক বা ৱাইফাই কানেকশ্যনেই হওক, টাচ প্লেই হওক আদি সকলোবোৰে সম্পূৰ্ণৰূপে ভালদৰে কাম কৰিছে নে নাই তাক জানিবলৈ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব লাগিব। আৰু যদি আপুনি এটা ধৰি লওক ছেকেণ্ড হেণ্ড মোবাইল কিনিছে, গতিকে আপুনি সেই মোবাইলটোত ব্লুটুথ কেমেৰা, ফ্লাছ লাইট আদি সম্পূৰ্ণভাৱে ভাল হৈ আছে নে নাই তাক জানিবলৈ মাত্ৰ কেইমিনিটমান সময় লাগিব। বলক ভিডিঅ'টো চাওঁ। বন্ধুসকল, তাৰ বাবে আপোনালোকে এটা এপ ডাউনলোড কৰি ল'ব লাগিব প্লে ষ্ট'ৰৰ পৰা। এপটোৰ নাম হৈছে টেষ্ট এম, কেপিটেল লেটাৰ টি, স্মল লেটাৰ ই, স্মল লেটাৰ এছ এণ্ড স্মল লেটাৰ টি এণ্ড কেপিটেল লেটাৰ এম। আৰু মই এপটোৰ নামটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। বলকচোন এতিয়া এপটোৰ বিষয়ে আমি কিছুমান কথা পাতোঁ বা চাওঁ বা এপটোৱে কেনেদৰে কাম কৰে। বলক বন্ধুসকল, আপোনালোকে এপটো ডাউনলোড কৰি ইনষ্টল কৰি ল'ব। দেন এপটো খোলাৰ পিছত আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব। আৰু এটা কথা কৈ থওঁ যে এই এপটো কেৱল ইণ্টাৰনেট কানেকশ্যন অন কৰিলেহে চলিব, গতিকে আপোনালোকে ইণ্টাৰনেট কানেকশ্যনটো অন কৰি ল'ব। দেন ইয়াত দেখিছে আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ আহি গৈছে, যাত ইয়াত লিখিছে 11 টেষ্ট ৰিমেইণ্ডেড, লেটছ ফিনিছ দেম অল। গতিকে ইয়াত আপোনালোকে টেষ্টসমূহ কৰিব পাৰে। স্পীকাৰো আছে, আৰপিছ আছে, মাইক্ৰ'ফোন আছে, হেডফোনছ আছে, দেন কম্পাছ আছে, এনেকৈ বিভিন্ন ধৰণৰ আছে, ৱাইফাই আছে, ব্লুটুথ আছে, স্ক্ৰীণ আছে, চাউণ্ড আছে। মই এতিয়া দুটামান কৰি দেখুৱাই দিছোঁ। স্ক্ৰীণটো কৰি দিছোঁ। ইয়াত দেখিছে আপোনালোকে টাচ স্ক্ৰীণত ক্লিক কৰিব দিছে, টাচ স্ক্ৰীণত ক্লিক কৰিব। Then this is test your screen by swiping if your finger across the entire screen. Then start click কৰিব। Then ইয়াত দিছে scratch to clear the entire screen. Scratch কৰিবলৈ আপোনালোকে স্ক্ৰীনখন ক্লিন কৰিবলৈ দিছে, আপোনালোকে কৰি ল'ব। মই ইয়াত দেখুৱাই দিছোঁ। আপোনালোকে ইয়াত স্ক্ৰেচ কৰি যাব। ইয়াত টাইম আছিলে, টাইমটো দি আছিলে 30 ছেকেণ্ড, গতিকে 30 ছেকেণ্ডতে কমপ্লিট কৰিবলৈ দিছিলে। আপোনালোকে কমপ্লিট কৰি ল'ব 30 ছেকেণ্ডত। আৰু ইয়াত কৰাৰ পিছত ইয়াত এটা মেছেজ শ্ব' কৰিছে গুড জব, গতিকে আপোনালোকৰ সেই টেষ্টটো ছাকচেছফুল হৈ গৈছে। গতিকে নেক্সট টেষ্টলৈ আমি যাম, ৱাইফাই টেষ্ট। আপোনালোকে ইয়াত ৱাইফাই টেষ্টটো কৰি ল'ব পাৰে। মই এইটো স্কিপ কৰি দিছোঁ। দেন ব্লুটুথ কৰি ল'ব পাৰে। তেনেকৈ চাব পাৰে যি কিবা যদি বেয়া হৈ থাকে তেতিয়াহ'লে সেইটো আপোনালোকে ইয়াত শ্ব' কৰি দিব। লাইট চেঞ্চৰ আছে, লাইট চেঞ্চৰ আপোনালোকে হেৰি কৰিব পাৰে। দেন চাৰ্জাৰ কৰিব পাৰে। দেন ইয়াত তেনেকৈ ধেৰ আছে, হাৰ্ডৱেৰ বুটামছ আছে। চ' বিভিন্ন ধৰণৰ টেষ্ট আছে, আপোনালোকে নিজে নিজে কৰি চাব। গতিকেলৈ ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। ধন্যবাদ।